নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আমি আছোঁ আজি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত আৰু কাজিৰঙাত আমি আজি কৰিম জীপ চাফাৰী। দেখিছে এখন জীপ লৈছোঁ, মোৰ লগত আছে ভূপেন দা আৰু মই। আমি আজি জীপ চাফাৰী কৰিম আৰু জীপ চাফাৰী কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ জীৱ জন্তু, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো হওক ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আজি আহিলোঁ আমি কাজিৰঙাত জীপ চাফাৰী কৰাৰ মানসেৰে। আৰু কাজিৰঙাত জীপ চাফাৰী কৰিবলৈ হ'লে এই কাউণ্টাৰটোতে কৰিব লাগিব টিকট। আৰু এখন আমাৰ জীপ ভূপেন দাই মোক এৰি উঠিলে। মই বোলো মোক এৰি ক'ত যাওঁ, মই উঠিলোঁ আৰু আমি ওলালোঁ কাজিৰঙাৰ অভিমুখে। বন্ধুসকল, এইদৰে কাজিৰঙাৰ এশিঙীয়া গড়, হাতী, বাঘ চোৱাৰ মানসেৰে কাজিৰঙাৰ বঁটা লৈ আমি এইদৰে আহি আছোঁ জিপচিত। আৰু জিপচিৰ আগত আছে ভূপেন দাৰ ছোৱালী আৰু দুগৰাকী কণমানি। আৰু এয়া ভূপেন দা ব্যস্ত ভিডিঅ' কৰাত। আৰু ভাবিছোঁ আমিও চাম আৰু আজি আপোনালোককো দেখুৱাম কাজিৰঙাৰ সৌন্দৰ্য আৰু কাজিৰঙাৰ জীৱ জন্তু। আৰু দেখিছেনে সৌ পথাৰত দুটা হাতী। আচলতে এইবিলাক হাতীতে আপোনালোকে যদি ইয়াত এলিফেণ্ট চাফাৰী কৰে তেতিয়াহ'লে এইবিলাক হাতীত উঠি এলিফেণ্ট চাফাৰী কৰিব লাগিব কাজিৰঙাত। আৰু সোমাই আহি পোনপ্ৰথমে আমি দেখিলোঁ এটা হৰিণা পহু। হৰিণা পহু বুলি ক'লে আচলতে ভুলেই হ'ব, হৰিণা পহুৰ বিভিন্ন প্ৰজাতিৰ থাকে হৰিণা, আৰু সকলোৰে নাম আমি নাজানো, সেইবাবে আমি হৰিণা পহু বুলিয়ে আপোনালোকক কৈছোঁ। আপোনালোকে যদি জানে নামবিলাক তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। এটা নহয় আচলতে চব কেইবাটাও আছে। পোনপ্ৰথমে সোমাই আহিয়ে দেখিবলৈ পালোঁ। আৰু কাজিৰঙাৰ সেউজীয়াবোৰ এতিয়া যিহেতু খৰালি কাল, শুকান হৈ আহিছে, পাতবোৰ শুকাইছে গছবোৰৰ। আৰু এইটো এটা পোনপ্ৰথমে শিবিৰ এটা পালোঁ। ইয়াতে মানে কি হয় আপোনাৰ ফ্লাড দেখিছেনে, ফ্লাড লিখা আছে। মই জুম কৰি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে বানপানী কোন চনত কিমান লেভেললৈকে হৈছিল তাকে চিহ্ন কৰি থোৱা আছে। দেখিছে কিমান ওপৰলৈকে বানপানী হৈছিল ইয়াতে। আৰু কাষৰতে চৰি আছে এটা হৰিণা পহু। পুনৰবাৰ হৰিণা পহু বুলিয়ে কৈছোঁ। এইদৰে কাজিৰঙাৰ একা বেকা পথেৰে আহি থাকোঁতে পোনপ্ৰথমে আমি দেখিবলৈ পালোঁ এটা প্ৰকাণ্ড এশিঙীয়া গড়। কি সৌভাগ্য চাওকচোন। গড় চোৱা হেঁপাহতে কাজিৰঙাত আমি জীপ চাফাৰী কৰিছোঁ। ওচৰৰ পৰা গড় চোৱা বৰ হেঁপাহ আছিল। যেতিয়া আমি গুৱাহাটীলৈ যাওঁ, কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁ, ৰাস্তাৰ পৰা কেতিয়াবা গড় দেখিবলৈ পাওঁ, কিন্তু এইদৰে ওচৰৰ পৰা নেচাৰৰ মাজত চোৱাৰ হেঁপাহ আছিল। আৰু সেইবাবে আজি কাজিৰঙাত জীপ চাফাৰী কৰিছোঁ আৰু আপোনালোককো দেখুৱাব পাৰিছোঁ। চাওকচোন কিমান প্ৰকাণ্ড ওচৰৰ পৰা গড়টো। আৰু গড়টোৱে আমালৈ খুব চাইছে। আচলতে গড়টোৱে আমাক দেখি ভয় খাইছে নেকি, আমাৰ চেহেৰাবিলাক দেখি মনতে তেনে ধাৰণা হৈছিল। কিন্তু পিছত ধৰিব পাৰিলোঁ যে হয়, গড়টোৱে আমাক দেখি ভয় খাইছিল। কাৰণ গড়টোৱে আমাক দেখি ভয়তে চাওকচোন কিদৰে পাচাপ কৰি দিলে। আচলতে সাহসেই বাঢ়ি গৈছে আমাৰ অলপ। ক্ষমা কৰিব, আচলতে ধেমালি কৰিছোঁ। গড়ক ভয় খুৱাবৰ পৰা ক্ষমতা আমাৰ নাই বা মানুহৰ নাথাকে। আৰু গড়টোৱে সুন্দৰকৈ ৰাস্তা পাৰ হৈছে, একো কৰা নাই আমাক। আমিও সুন্দৰকৈ চাব পাৰিছোঁ, যিহেতু চোৱাৰ হেঁপাহ আছিল আৰু আপোনালোককো দেখুৱাব পাৰিছোঁ। কিন্তু সামাজিক মাধ্যমত কেতিয়াবা জীপ চাফাৰী কৰাৰ লোকক গড়ে খেদি অহা আৰু জীপখন ব্ৰেক কৰি পলোৱা ভিডিঅ' কিছুমান কেতিয়াবা চাবলৈ পাওঁ। আৰু সেই ভিডিঅ'বিলাকলৈ মনত পৰি যায় এনেকুৱা সময়ত, তেতিয়া অলপমান ভয় লাগে। তথাপিও সাহ কৰি চাইছোঁ। আৰু এইদৰে আহিলোঁ ইয়াৰ পৰা আৰু দেখিবলৈ পাইছে আকৌ এটা পহু দেখিছোঁ। এইদৰে কাজিৰঙাত পহু গড় দেখিলোঁ। আৰু কি দেখিবলৈ পাওঁ নাজানো, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আৰু আগুৱাই যাওঁ। আৰু বন্ধুসকল, আমাৰ দৰে এইদৰে কাজিৰঙাৰ মাজত জীপ চাফাৰী কৰা আপোনালোকে যদি পৰিকল্পনা কৰিছে, ভাবিছে জীপত গৈ আমি এইদৰে কাজিৰঙাৰ সৌন্দৰ্যতা, কাজিৰঙাৰ জীৱ জন্তুবিলাক ওচৰৰ পৰা এবাৰ চাম আৰু চোৱাৰ যদি হেঁপাহ আছে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ পৰাই বুকিং কৰিব পাৰিব। তাৰ বাবে আমি যিখন জীপত আচলতে চাফাৰী কৰিছোঁ, এই জীপখনৰ অ'নাৰ নাম্বাৰ দি দিছোঁ মই স্ক্ৰীণত। এই নাম্বাৰটো আপোনালোকে আজি ৰাখি থওক। ভৱিষ্যতেও যদি আপোনালোকে পৰিকল্পনা কৰিছে কাজিৰঙাৰ মাজত জীপ চাফাৰী কৰা নাইবা হাতী চাফাৰী কৰা, ঘৰৰ পৰাই বুকিং কৰিব পাৰিব। আপোনালোকে অনলাইন যোগেদি ঘৰৰ পৰাই সকলোবোৰ কৰিব পাৰিব। টিকট সকলোবোৰ বুকিং কৰিব পাৰিব ঘৰৰ পৰাই। মুঠতে আপোনালোকে আহি জীপত উঠি মুঠৰ ওপৰত কাজিৰঙা পৰিৱেশন কৰিব লাগে। নাম্বাৰটো আজি ৰাখি থওক আৰু যোগাযোগ কৰিব যদি আপোনালোকৰ মনত হেঁপাহ আছে এবাৰ কাজিৰঙাখন ওচৰৰ পৰা চোৱা আৰু কাজিৰঙাত জীপ চাফাৰী কৰা যদি পৰিকল্পনা কৰি আছে, তেতিয়াহ'লে নাম্বাৰটো ৰাখি থওক আৰু যোগাযোগ কৰিব। আৰু আপোনালোকে যে দেখিছে ওপৰত এই গছজোপাৰ পৰা এটা বৃহৎ আকাৰৰ চৰাই বাঁহ। কি চৰাই বাঁহ জানেনে আপোনালোকে? এই বাঁহটো হৈছে ঈগল চৰাই বাঁহ। আৰু এইফালে এটা বনৰীয়া গাহৰি। বনৰীয়া গাহৰি দেখা হৈ গ'ল, ঈগল চৰাই বাঁহ। ঈগলো এটা দেখিছিলোঁ, কিন্তু কেমেৰাত আবদ্ধ কৰিব নোৱাৰিলোঁ। তাৰপিছতে আমাৰ গড় চোৱা হ'ল আৰু বাটত কিবা দেখোঁ। ব'লক আৰু অলপ আগুৱাই যাওঁ। আৰু বিদেশী পৰ্যটকসকলে লৈ অহা এই ডাঙৰ কেমেৰাৰ লেন্সত এবাৰ জীৱ জন্তুবিলাকক চোৱাৰ আমাৰো হেঁপাহ আছিল। কিন্তু যিহেতু আমাৰ হাতত নাই ইমান ডাঙৰ লেন্সৰ এনে দামী কেমেৰা,
সেয়েহে যিমানেই পাৰোঁ মোবাইলৰ কেমেৰাতে আবদ্ধ কৰিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সৌ দূৰত যে দেখিছে আমি চকুৰে মনিব পাৰিছোঁ এটা ডাঙৰ ঈগল চৰাই, এটা ডাঙৰ মাছ ভক্ষণ কৰি আছে, কিন্তু মোবাইলৰ কেমেৰাত আবদ্ধ নহয়। জুম কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু জুম কৰিও বিফল হ'লোঁ আচলতে আপোনালোকক দেখুওৱাৰ পৰা। ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু কেমেৰাত আবদ্ধ নহয়। আৰু এনেদৰে কাজিৰঙাৰ যাত্ৰাৰ পথত আমি বাটত লগ হ'লোঁ এটা হাতীৰ, যাৰ বাবে আমি থমকি ৰ'বলগীয়া হ'ল। হাতীটোৱে বাট এৰিলেই আমি আগুৱাই যাব পাৰিম। হাতীটো আগে আগে আৰু আমি লাহে লাহে পাছে পাছে। আৰু সকলোৱে আমি অপেক্ষা কৰি ৰ'লোঁ কেৱল হাতীটোৱে আমাক বাট এৰালৈ। আৰু এনেদৰে অৱশেষত গজৰাজেও আমাক বাট এৰি দিলে, আৰু গজৰাজে বাট এৰি দিয়াত আমি সকলো এনেদৰে আগুৱাই গ'লোঁ। আৰু গজৰাজে বাট এৰি দিয়াৰ পাছতে আমি আহি এজোপা গছত দেখিবলৈ পালোঁ এটা প্ৰকাণ্ড চৰাই, নাম যাৰ ধনেশ পক্ষী। আপোনালোক সকলোৰে চিনাকি এটা চৰাই। আৰু কাজিৰঙাত আমি জীপ চাফাৰী কৰিম, কাজিৰঙাত এবাৰ আহিম, আৰু কাজিৰঙাত আহি যদি আমি হৰ্ণবিল নেদেখোঁ বা নাচাওঁ কেনেকৈ হ'ব নহয় জানো। আৰু সেয়াই সৌভাগ্য আমি দেখিবলৈ পালোঁ, দুটা প্ৰকাণ্ড হৰ্ণবিল। চাওক আপোনালোকেও আমাৰ লগতে উপভোগ কৰক এই মনোমোহা দৃশ্য। আৰু পানীত থকা সেই গছডালত চাওকচোন, প্ৰায় 6টামান কাছ সুন্দৰকৈ লানি পাতি বহি আছে। আপোনালোকক মই অলপমান জুম কৰি দেখাইছোঁ, জুম কৰি দিলে আপোনালোকে ভালদৰে মনিব পাৰিব। আৰু সৌ দূৰত দেখিবলৈ পাইছোঁ এটা পোৱালি হাতীয়ে যথাসম্ভৱ মাকহঁতৰ লগত ধূলি খেলি আছে। আৰু এইফালে দেখিছোঁ এটা বনৰীয়া ম'হ। বনৰীয়া ম'হবিলাক প্ৰায় আমাৰ ঘৰচীয়া যিবিলাক ম'হ প্ৰায় একেই, কিন্তু বনৰীয়াবিলাকৰ কি হয়, শিংবিলাক বহুত দীঘল থাকে আৰু ষ্ট্ৰং, আচলতে শিংবিলাক তেওঁলোকৰ বহুত দীঘল আমি দেখাত। আৰু এয়া দেখিছে আপোনালোকে এটা বনৰীয়া ম'হ চৰি আছে। এনেদৰে বেলিও পশ্চিম আকাশৰ দিশলৈ মেলানি মাগিছে, আমিও ঘৰমুৱা হ'ব লাগে। ঘৰমুৱা হ'বৰ সময়তে দেখিবলৈ পালোঁ দুটা কুকুৰা দেখিছে, বহুত চাফা হয়, ইহঁত জংঘলত থাকে বাবে নে কি বাবে নাজানো, কিন্তু বহুত চাফা আমাৰবোৰতকৈ। আৰু সৌভাগ্যক্ৰমে দেখিবলৈ পালোঁ দুটামান পানীউত। বহুত জুম কৰি দেখাবলগীয়া হৈছে বাবে ভিডিঅ' ফুটেজটো অলপ বেয়া হৈ গৈছে, তথাপিও চাওক পানীলৈ আচলতে কি ধৰণে আচলতে দৌৰ মাৰিছে। পুনৰবাৰ আমি থমকি ৰ'বলগীয়া হ'ল দুটা এশিঙীয়া গড়ৰ বাবে, কাৰণ গড় দুটাই ৰাস্তা পাৰ হ'ব, সেইবাবে আমি থমকি ৰ'বলগীয়া হ'ল। সৌভাগ্যক্ৰমে আকৌ এবাৰ দেখিবলৈ পালোঁ দুটা গড় এইদৰে ৰাস্তা পাৰ হোৱা, আৰু আমি সকলো এইদৰে থমকি ৰ'লোঁ, যদি কোনোবা আগত আৰু আমি কোনোবা পাছত। কাৰণ ইহঁতবিলাক যেতিয়া ৰাস্তা পাৰ হয় বা কাষেৰে যায়, তেতিয়া সকলো জিপচি ৰখাই দিয়ে, কাৰণ গৈ থকা গাড়ীবিলাক বোলে ইহঁতে খেদিব বিচাৰে, সেইবাবে সকলোৱে এনেদৰে ৰখাই দিয়ে। আৰু ভাবিছিলোঁ আমাৰ কাজিৰঙা অভয়াৰণ্য, কাজিৰঙাৰ জীৱ জন্তু, কাজিৰঙা সৌন্দৰ্যতা
চোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰমুৱা হৈছোঁ। কিন্তু ঘৰমুৱা হওঁতে সৌভাগ্যক্ৰমে আকৌ দেখিছেনে আমি দুটা গড় লগ পাই গ'লোঁ। আৰু এই গড় দুটাই বাট এৰি দিয়াৰ পাছতে আমিও লাহে লাহে ঘৰমুৱা হ'বলৈ আৰম্ভ কৰিলোঁ। আৰু আহি আমি ৰ'লোহি এটা বন শিবিৰত। আচলতে এই বন শিবিৰত সকলোৱে এবাৰ ৰয়, আৰু বন শিবিৰটোৰ নাম দেখিছেনে কাৰচিং বন সুৰক্ষা শিবিৰ। আৰু এই শিবিৰটোতে সকলোবোৰ ৰৈছে, মানে ইয়াৰ ওপৰৰ পৰা আপোনালোকে এটা ভিউ ভালদৰে চাব পাৰে কাজিৰঙাত। আৰু এটা কথা আছে, এই শিবিৰটো বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে দান কৰা। তেখেতৰ কৃপাত আচলতে কাজিৰঙাত এই শিবিৰটো হৈছে। ইয়াত লিখা আছে চুক ডনেট কৰা শ্ৰী অক্ষয় কুমাৰ বলিউড এক্টৰ। আৰু এতিয়া আমি ইয়াৰ ওপৰলৈ উঠি যাম। আৰু আহিলোঁ আমি ওপৰলৈ, দেখিছে এয়া বেলি ডুবু ডুবু পশ্চিম আকাশৰ দিশত। আমি ঘৰমুৱা হ'ব লাগিব অতি সোনকালে। আৰু আমাৰ ভূপেন দা ভিডিঅ' কৰাত ব্যস্ত। ভূপেন দাইনো কাজিৰঙাখন চাই কেনে পালে ভূপেন দাক সুধো ৰ'ব। তাৰপিছতে এয়া দেখিছে তলত আমাৰ লগত অহা মানুহবিলাক সকলোবিলাক ৰৈ আছে। আচলতে কেইবাখনো জিপচি যিটো চাফাৰী কৰিছিলে আমাৰ আগে পিছে। আৰু এবাৰ ভূপেন দাক সুধো কাজিৰঙাত কি কি দেখিলে, কেনেকুৱা লাগিলে। ইয়াত আহি পেলাই হাতীটো আমি কমন দেখিয়ে থাকোঁ, তথাপিও ইয়াতো হাতী বহুত, বনৰীয়া হাতী বহুত দেখিলোঁ। আপোনাৰ গড় দেখিলোঁ, আপোনাৰ বনৰীয়া গাহৰি দেখিলোঁ, হৰিণা পহু দেখিলোঁ, সুগৰি পহু দেখিলোঁ, বন কুকুৰা দেখিলোঁ, আৰু বিভিন্ন জন্তু। কি দেখিবলৈ ইচ্ছা আছিলে? টাইগাৰ চোৱা হেঁপাহ? টাইগাৰটো ইচ্ছা আছিলে ওচৰৰ পৰা। এনেই কাজিৰঙা ক্ষমা কৰিব, গুৱাহাটী চিৰিয়াখানাত সকলোখিনি দেখিছোঁ, তথাপিও এবাৰ এনেকুৱা নেচাৰৰ মাজত, এনেকুৱা এটা পৰিৱেশৰ মাজত চাবলৈ খুব আশা আছিলে। টাইগাৰটো নেদেখিলোঁ একচুৱেলি, তথাপি বাকীবিলাক বস্তু কিন্তু ওচৰৰ পৰা দেখিছোঁ দেই। সঁচাকৈ গড়টো মানে ওচৰৰ পৰা একদম দেখিছোঁ ধুনীয়াকৈ, কিন্তু টাইগাৰ চোৱা মোৰ এবাৰ হেঁপাহ আছিলে ওচৰৰ পৰা, কিন্তু দেখিবলৈ নাপালোঁ। বাকী পহু বাৰু ধেৰ, আপোনালোকে ইয়াত আহিলে পহু ধেৰ দেখিবলৈ পাব। আৰু বাকী প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকক দেখুৱালোঁ কাজিৰঙাৰ সকলোবোৰ দৃশ্যাংশ। আচলতে আমি জীপ চাফাৰী যিহেতু কৰিলোঁ, কিন্তু বেছি সময় কৰিব নোৱাৰিলোঁ, প্ৰায় 1.5 ঘণ্টামান সময় হয়তো কৰিছোঁ। কিন্তু যিবিলাক জন্তু দেখালোঁ আপোনালোকে দেখিছে, সকলোবোৰ আচলতে দেখাব নোৱাৰিলোঁ, বা আমাৰ যি ইচ্ছা আছিল বাঘ চোৱাৰ হেঁপাহ আছিল, বাঘ দেখিবলৈ নাপালোঁ। কিন্তু তথাপিও বহুতকেইটা বস্তু দেখিছোঁ, মানে ওচৰৰ পৰা গড়টো আজি ওচৰৰ পৰা দেখিছোঁ। হাতী বাৰু দেখোঁ, তথাপিও বনৰীয়া হাতীৰ কথা বেলেগ। কুকুৰা দেখিছোঁ, কুকুৰাটো ছেম, তথাপিও মনত কুকুৰা আৰু গাহৰি দেখিছোঁ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, আৰু অকণমান আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আচলতে ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজি আমি অক্ষয় কুমাৰে প্ৰদান কৰা আচলতে কাজিৰঙাত এই কাৰচিং বন সুৰক্ষা সমিতিৰ যি শিবিৰ, ইয়াৰ পৰা ভিডিঅ'টো আজি শেষ কৰিলোঁ। ধন্যবাদ।